স্বাগতম জনাইছোঁ অন্য টি মিনি ব্লগলৈ। ৰাতিপুৱাই গা পা ধুই বুট মুগ লৈ অমিত আহিল, তাৰ লগতে আহিলোঁ। ঘৰৰ কাষত আছে পূজা এখন, মনসা পূজা, তাতে দি থৈ বুট মুগ আৰু আপোনালোককো দেখাওঁ। আহি দেখা পালোঁ মানুহ সিমান নাই, তথাপিতো বুট মুগ দিয়া মানুহ আহি আছে। মই বুট মুগ দি পেলাই ক'লে আৰু দেখা পালোঁ পানী তুলিব যাব টাইম হৈছে। ছোৱালীকেইটা ওলছি ধুনীয়াকৈ, তো আপোনালোকক পানী তোলাও একেলগে দেখাই দিলোঁ। মন্দিৰৰ ওচৰত থকা পুখুৰীটোতে পানী তুলিছে। ৰাতিপুৱাই আহিলে এটা ভাল দেখা পায় সোনকালতে। তো বুট মুগ দি কিনে মই ঘৰৰ ফালে আহিলোঁ, ঘৰতো কাম আছে অলপ। ঘৰৰ পৰা আহিলোঁ দিয়ক, পূজাকৈ আহিলোঁ, ধুনীয়াকৈ সেৱা কৰোঁ। ৰাতিপুৱাই একো খোৱা নাই সেৱা কৰাৰ কাৰণে, তো সেৱা কৰিলোঁ। সেৱা কৰি ওলাই আহিলোঁ। মনৰ হাঁহি চাওকচোন, সেৱা চেৱা কৰি ধুনীয়াকৈ ওলাই আহিলোঁ বাহিৰত দেখিম। বোলে মানুহ হৈছে দিয়ক, কিন্তু কিছু মানুহ হৈছে। এতিয়া আৰম্ভ হ'ব বলিৰ কাৰণে বহুত মানুহ গোট খাইছে ইয়াতে। তো মই দেখাব নোৱাৰিলোঁ বলিটো, কাৰণ মই এটা কামত ঘবৰাব যাব লগা হ'ল। ময়ো দেখা নাপালোঁ, আপোনালোকো দেখাব নাপালোঁ, অলপ বেয়াও লাগছে। ঘবৰাৰ পৰা আহি কিনে কিন্তু এটা ভাল হ'ল, ভাল মানুহজনক দেখা পালোঁ। তো আপোনালোককো দেখাও ৰ'ব, আগে যাই আছে গাড়ীখন। কিবা এটা মানে ভাল ভাল কাম কৰি যাওঁ। যিহেতু চাম বাৰু আজি কি নাম বুলি আছে তুমি? ৰক্তিম শৰ্মা বুলি আছে। ৰক্তিম শৰ্মা, আমি চাম, আপোনালোকক চাব চলাই থাকিলে আৰু আমাক কৰি একো কৰিব মিনি ব্লগ কৰিব কষ্ট দিনটো উঠিব লাগে। এই দিনটো ভাই লগ পাম নিশ্চয়। নিপুদা আৰু বেতালদাক লগ কৰি আহিলোঁ। আহি চাওঁ যি বেগে বলি চেচ আৰম্ভ হৈছে। ওজাপালি অলপ মই চাই লওঁ। ইয়াৰ পিছত হ'ব দেউতা নৃত্যখন দেখাম, পূৰা ট্ৰাই কৰিম দেখাবাক লাগি। দেউতা নৃত্য আৰম্ভ হৈ গ'ল, আপোনালোককো দেখাওঁ, ময়ো চাওক ভালকৈ, সেৱা এটা কৰি ল'ব ভালকৈ। তো দেউতা নৃত্য হৈ গ'ল, কেনে পেলাই জনাব, ময়ো চালোঁ, আপোনালোককো দেখালোঁ। তো এতিয়া হৈছে ভোগ গ্ৰহণ কৰাৰ টাইম। তো ভোগ খোৱাৰ জেগালৈকে যাই আছোঁ, য'তে ভোগ খুৱাব আৰু ভোগ খোৱা জেগাত আহি বহিলোঁ দিয়ক। ডিছ দিছি, মই জুমনৰ গোটেইকেইটা একেলগে বহিলোঁ। প্ৰায় পূজাও শেষ, ভোগ খোৱাও শেষ। জুমনে ভোগ লৈছি আৰু হাতত আছে পায়স, গোটেইখিনি ঘৰত নিব চাগে। তো ভিডিঅ'টো কেনে পেলাই জনাব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ এণ্ড থেংক ইউ।